মাৰফত facebook.com। দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজি তোমাৰ সৈতে কথা হ'ম। মোৰ উপস্থিতিত উৎসাহিত হৈ তুমি প্ৰাণ ঢালি গোৱা গীতটিৰ মই শ্ৰোতা হ'ম। তুমি ভাল পোৱা গুলপীয়া ছাতিটো একেলগে শ্বেয়াৰ কৰিব নাপালেও তুমি কৰা প্ৰতিটো পোষ্টৰ প্ৰথমটি কমেণ্ট হৈ ৰ'ম। বেলি লহিওৱাৰ পৰত খোজ কাঢ়োতে ক'বলগীয়া প্ৰেমৰ পংক্তিবোৰ থতমত খাই ক'ব নোৱাৰিলেও আমাৰ যুটীয়া ফটোত তোমাক টেগ কৰি কেপশ্যনত আৱেগবোৰ হিয়া ঢালি ক'ম। সৰস্বতী পূজাত অপ্সৰাজনী হৈ অহা তোমাৰ সেই ধুনীয়া ফটোখন খোজাৰ সাহস নহ'লেও টাইমলাইনত আপলোড হোৱা তোমাৰ প্ৰতিখন ফটোকেই ছেভ কৰি থ'ম। প্ৰচণ্ড শীত নে দহেচীয়া দিন তোমাক লগ পোৱাৰ সময়ত বৰষুণ জাকে বাধা দিলেও এতিয়া মেছেঞ্জাৰত প্ৰতিটো মুহূৰ্ততেই তোমাৰ সংগী হৈ ৰ'ম। সময়ৰ সোঁতত সলনি হোৱা তোমাৰ ঠিকনাটি এতিয়া আৰু বিচাৰি নাপালেও প্ৰতিদিনেই তোমাৰ সৈতে কথা হ'ম। ডিজিটেল ৱৰ্ল্ডৰ তোমাৰ নতুন ঠিকনাত মাৰফত facebook.com।